হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভাল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিব বিচাৰিছোঁ। যোনটো ভিডিঅ'ৰ দিম হয় আপোনালোকে হয়তো দেখি আপোনালোকৰ বা শুনিয়ে আপোনালোকৰ চকু কপালত উঠিব। কিন্তু ভিডিঅ'টো হৈছে এটা ইণ্টাৰনেশ্যনেল ভিডিঅ' কলিং। মানে ইমানেই জমনি, ইমানেই হাঁহিতে আপোনালোকৰ মানে দেখি একদম হাঁহি উঠিব। নেক্সট ভিডিঅ'টো নেক্সট ভিডিঅ' আহিলেতো পচন্দ নকৰিবই, কিন্তু বৰ্তমান যোনটো ভিডিঅ' দিম সেই ভিডিঅ'টো দেখোঁতে তাৰমানে আপোনালোকৰ চকু কপালত উঠিব। মানে যোনবিলাক ইংলিছ ৱৰ্ড ইউজ কৰিলোঁ মই নিজে বুজি নাপাওঁ কেনেকুৱা ধৰণৰ কি ইংলিছ ইউজ কৰিলোঁ। কিন্তু বৰ্তমান যোনটো কলৰ লগত ভিডিঅ' কল কৰিছিলে সেই কলটো হৈছিলে ম্যানমাৰ। মানে সেই যোনগৰাকী যুৱতীৰ লগত ভিডিঅ' কল কৰিছিলোঁ বা কৰিছিলে তেওঁ কেনেকুৱা ধৰণৰ কেনেকুৱা ছিষ্টেমত লগ পাইছিলোঁ, কেনেকুৱাকৈ হৈছিলে সকলোবিলাক ক'ম বাৰু। ফাৰ্ষ্ট মানে মোৰ যেতিয়া ফেচবুক অন কৰিছিলোঁ তেতিয়া আমেৰিকা নিউয়ৰ্কৰ পৰা এজন ক্ৰেটিনা উইলিয়াম বুলি যুৱক এজনে মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে। ফ্ৰেণ্ড ৰিকুৱেষ্ট কিছুমান ট্ৰেকিং কৰি মই একচেপ্ট কৰিলোঁ বাৰু। একচেপ্ট কৰাৰ লগে লগে মেছেঞ্জাৰত মেছেজ কৰিছিলে আৰু ফেচবুকতো কৈছিলে। মই মেছেঞ্জাৰত হাই বুলি দিলোঁ, সেইটোৱে চলিলে সেনেকৈয়ে মেছেজবিলাক চলি থাকে। তাৰপৰা এটা প্ৰফাইল আহি গৈছিলোঁ, প্ৰফাইল অল ফ্ৰেণ্ডত চাইছিলোঁ তেতিয়া লাইভ বুলি এগৰাকী। তাৰপৰা সেই ম্যানমাৰ যোনগৰাকী যুৱতীয়ে মানে মেছেজ কৰা হ'ল আৰু এনেকৈ মেছেঞ্জাৰত মেছেজ কৰা হয়, ভিডিঅ' কল কৰে। মানে মই একচেপ্ট কৰা নাছিলোঁ, বহুতকেইটা ভিডিঅ' কল কৰাৰ পাছত একচেপ্ট কৰিছিলোঁ। ফাৰ্ষ্ট যেতিয়া কেমেৰা অ'পেন কৰিছিলোঁ মই কিন্তু ফোন কেমেৰাটো ঢাকি থৈছিলোঁ। তেতিয়া মানে মেছেজ কৰিছিলে মোৰ চেহেৰাটো দেখিছেনে বুলি কয়। মই কিন্তু তাৰ চেহেৰা সম্পূৰ্ণ দেখোঁ, কিন্তু মোৰ চেহেৰাটো নেদেখাৰ কাৰণে বহুত মেছেজ এনেকৈ ৰিকুৱেষ্ট কৰি থাকে, মানে চেহেৰাটো চাব মন গৈছে। লাষ্টত যদিও তাৰমানে ব্লেকমেইল কৰিব বিচাৰিছে মোৰ নিচিনা এটা ব্লেকমেইল কৰিনো কি পাবনো, কোনো পপুলাৰিটি নহয়, কোনো হেৰি নহয়। মানে কৰিলে কওক বুলি লাষ্টত মানে ডাইৰেক্ট ভিডিঅ' কল কৰিলোঁ। তাৰপৰা বৰ্তমান ভিডিঅ'টোত মই তাৰ ভইচটোহে হেৰি কৰিছোঁ বাৰু। মই তাৰ চেহেৰাটো তুলিবলৈ ইমান ইচ্ছা প্ৰকাশ নকৰিলোঁ। কিন্তু হয় মোৰ চেহেৰাক লৈ ব্লেকমেইল কৰিলোঁ কোনো প্ৰয়োজন নাই বা কোনো হেৰি নাই, কাৰণ মোৰ একো ক্ষয়ক্ষতিও নহ'ব পাৰে যদি ব্লেকমেইল কৰিলে কৰক বুলি মই কিন্তু মোৰ চেহেৰাটো খালি ক্লিয়াৰ দি দিলোঁ মই এই ভিডিঅ' কৰি। তেনে আহক বন্ধু বান্ধৱীসকল, কেনেকুৱা ধৰণে সেই ম্যানমাৰ যুৱতীৰ লগত কেনেকুৱা ধৰণৰ কি কথা আলোচনা কৰিছিলোঁ বা কি কথা কেনেকুৱা ধৰণেকৈ পাতিছিলোঁ, তেনে আহক। হেল্ল' মাই নেটৱৰ্ক প্ৰব্লেম, network bad connected. Hello, madam. Network bad connected. My network problem, madam. Hello. Yes. My network problem. Yes. সুতকো হিন্দীত কথা ক'ব পাৰে নহয়। But no. With internet connection. Yes, madam. You speaking to English? Yes. হিন্দী Oh, Hindi. Madam? No. No. Your Mara language? And you're speaking it. No. Your Mara language, madam? Let me say something. Later. You're from Myanmar? Malani is English. I'm from Indian in I Assam. can say something later. Malani listen. Madam, you listen to Assam? Hello, madam. I can say something later. I'm from Assam. You can say English. You can say English?
You can say English. No problem. You can say, I am not speak to English. you can say it later. While learning it in language. Next internet. Madam, Language internet. madam, you from Myanmar? Madam, you from Myanmar? You from Myanmar? What you say? No, I don't understand. I'm not understand. No, I'm not understand. You from Myanmar? Oh yes, I am from Myanmar. I from Assam. No, Indian in Assam. city or downtown or no. I Mm. my village. My country Indian state Assam district Tinsukia. My country Yango also. Manali also no. Yanko. My village Yango Manali no. My village Bagjan village. Village Manali village. Village Bagjan. My village Bagjan. Explain ko there. What? I'm not understand. My village Bagjan BHJAN Bagjan. Huh? Bagjan, my village Bagjan. I can hear. I can hear. I bet internet. Bad internet connect my. Yes. Are you okay? Okay. Good night, madam. See you tomorrow video call. See you. Tomorrow video call. কিন্তু আপোনালোকে সাৱধানে থাকিব কাৰণ কেলৈ আপোনালোকে হ'লেও যদি এনেকৈ ভিডিঅ' কল আহে ফটককৈ একচেপ্ট কৰি নিদিব বহুতখিনি টেকিং কৰি ল'ব কিছুমান মানে ডাইৰেক্ট হেৰি আপোনাৰ নজনাকৈ মানে স্ক্ৰীন ৰেকৰ্ড কৰি আপোনাৰ চেহেৰাৰ লগত বহুত মানে উল্টা পুল্টা ভিডিঅ' বনাব পাৰে এডিট কৰিব পাৰে আজিৰ যিকোনো বহুতখিনি কৰিব পাৰে ন সাধাৰণ এটা মোবাইলতে বহুত ধৰণৰ বিভিন্ন ধৰণৰ ব্লেকমেইলিং কৰিব পাৰে সেয়েহে আশা কৰোঁ আপোনালোকে যাতে এনেকুৱাকৈ ভিডিঅ' কল যদিও আহে একচেপ্ট কৰিলোঁ মানে ফোন কেমেৰাটো আপোনালোকৰ ফেচটো মানে নিদিব প্ৰথম কথা হৈছে যদি ভিডিঅ' কল কৰিব বিচাৰিছে কৰিব পাৰে তাৰমানে সিহঁতে ফোন কেমেৰা পটককৈ সিহঁতৰ চেহেৰাটো দেখাই দিলেও সিহঁতে মানে এইটো হেৰি ইমান টেনশ্যন লৈ নাথাকিব পাৰে কিন্তু আমাৰ নিচিনা মানুহৰ সাধাৰণ মানুহৰ ওপৰত যে সিহঁতে বহুতখিনি কিবা কিবি কৰিব পাৰে ব্লেকমেইল কৰিব পাৰে ন আৰু যদিও কিছুমান এনেকুৱা ইণ্টাৰনেশ্যনেলৰ ছ'চিয়েল মিডিয়াত হেৰি কৰি মানে বেলেগ দেশৰ বা আন্তঃৰাষ্ট্ৰীয় মানুহৰ লগত যোগাযোগ কৰিব বিচাৰে কিছুমান চব বেয়া মানুহ নাথাকে বাৰু তেনেকুৱা লগো পাইছোঁ ছ'চিয়েল মিডিয়াৰ হেৰিয়ত কিন্তু যিমানে যি হ'লেও বাৰু নজনা নুশুনাকৈ বহুত সাৱধানে ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব লাগে কিন্তু হয় মই মোৰ চেহেৰা দিলোঁ বাৰু দিয়াটো হ'লেও মই চিন্তা কৰি থকা নাই মানে মোক ব্লেকমেইল কৰিব কিবা যদি হয়তো কৰিব পাৰে তাৰমানে একচুৱেলি ব্লেকমেইল কৰি কি পাব ন যদিও হেৰি কাৰণ কিছুমান মানুহৰ অসুবিধা হৈ যাব পাৰে কাৰণ
কেলৈ সিহঁতৰ বহুত কেৰিয়াৰবিলাক চফাৰ ডেমেজ কৰিব পাৰে, কেৰিয়াৰ ব্লকিং কৰিব পাৰে। সেইকাৰণে যদি আপোনালোকলৈও এনেকুৱা ভিডিঅ' কলিং আহে, ইণ্টাৰনেশ্যনেল কলিং বা নেশ্যনেল কলিঙেও আহে, যদি অচিনাকি হয় তেনে ফটককৈ আপোনালোকৰ একচেপ্ট ক'লেও পৰা আপোনালোকৰ ফেচটো যাতে নিদিয়ে। যোনটো ফোন কেমেৰা থাকে, ফোন কেমেৰাত এনেকৈ আঙুলিয়ে বা অন্য বেলেগ বস্তুৱে কেমেৰাটো বন্ধ কৰি নহ'লে বেক কেমেৰা কৰিব পাৰে। বেক কেমেৰা যাতে কাৰো ফ্ৰেছ নুঠে তেনেকুৱাকৈ কল একচেপ্ট কৰিব পাৰে। সেয়া আজি ইমানতে সামৰিছোঁ, কিন্তু শেষত এটাই অনুৰোধ আপোনালোকলৈ, কিন্তু পটককৈ ফেচ দি নিদিব আপোনালোকে এনেকৈ কল যদিও একচেপ্ট কৰে। বাই বাই।